इश्क में पानी पानी हो गया পাখি পাখি মন পাখি লগা মোৰ নমস্কাৰ আজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অলপ দুপৰীয়া ভাগত ওলাই আহিলোঁ। আমি দুপৰীয়া ভাগত ওলাই আহি ভাবিলোঁ অলপ আমি ভাবিলোঁ যি নলবাৰীত কহুৱা ৰিজৰ্ট যাওঁ। ভিডিঅ'টোত আপোনালোকক দেখালোঁ আৰু এখন তাৰ কাষতে ৰিজৰ্ট আছে, তাৰ পৰা আহোঁ বুলি ভাবিলোঁ পাগলা দিয়া ৰিজৰ্ট। সেইখন ৰিজৰ্টখন বৰ্তমান বন্ধ বুলি শুনিছোঁ। চাই আহোঁ একবাৰ, যদি সোমবাৰ নোৱাৰিও বাহিৰৰ পৰা আপোনালোকক দেখাওক কি হয় নাজানো, আৰু ভিডিঅ'টো চাই থাকক দিয়ক। তো ৰাইজ আমি আহি পাগলা দিয়া ৰিজৰ্ট পালোঁ, কিন্তু গেটখন বন্ধ আছে। এতিয়া চাওঁ যদি দেখাব পাৰোঁ আপোনালোক দেখাওঁ, মানে বন্ধ মানে এতিয়া ছিজনটো বেলেগ। তাৰপাছত এতিয়া আপোনালোক এটা নতুন বস্তু মই দেখাওঁ। এগলা দেখছি, এগলা হ'ল আপোনাৰ কোনো ধৰণৰ চোৰ কাৰণে দিয়া নাই। মই জানামতে এইটো তাৰমানে গৰাখহনীয়া ৰোধৰ এটা উপায়। দেখছি আপোনালোকে কি ধুনীয়াকৈ ইয়াতে দি থৈছে, ইয়াৰ পৰা একদমেই বহুত দূৰক লাগি আছে, দেখছি আপোনালোকে। তো এতিয়া বলক আমি ভিতৰে অলপ যাওঁ। দৰ্জা চৰ্জা খুলি সোমাই আহিছোঁ, আৰু কি বেয়া কৰে নাজানো আৰু দিয়ক। তে চাওঁ কি দেখাব পাৰোঁ কি নৰোঁ আপোনালোকক দেখি আছোঁ। মই যোৱা ভিডিঅ'ত যোনকেইটা চলি মোৰ লগত আছিল, যোনকেইটা চলি আছিল সেইকেইটা চলি আজি আৰু আহিছে। তাৰমানে অলপ জোচটো বেছি, তাৰ ঘৰ নাই বৰপেটাত। আজি চিনাকি কৰি নাযাওঁ, যোৱা ভিডিঅ'ত আপোনালোকক দেখাইছোঁৱে। এতিয়া ভিতৰলৈ যাওঁ, চাই থাকক। আৰু মস্ত ৰ'দ দিছে, অলপ আমাৰ টাইমটো বয়া হ'ল। দিপৰা আহিলোঁ, সিদিনাৰ দৰে পুৱাৰ ভাগত আহিলি মানে কথা নাছিল। এতিয়া চাইকেলকেইখনত তাতে থৈছোঁ, তেলৰ দাম বহুত হৈছে না, সেইকাৰণে আৰু আমি চাইকেল লৈ আহোঁ দিয়ক। নেটৱৰ্ক নাপাব পাৰে, পিয়ৰ অক্সিজেনটো পায়, বহুত ভাল লাগে, মজা আছে। আহি পেলাই শান্তিত সময়খিনি কটাব পাৰি। আহিব আপোনালোকে। নলবাৰীৰ পিকনিক প্লেচ বুলি ক'ব পাৰিলে আপোনাৰ এই দুটাই পাৰি। কহুৱা ৰিজৰ্ট যোৱা ভিডিঅ'ত দেখাইছোঁ, আৰু এইটো জানে নলবাৰীৰ মানুহখিনি, হ'লেও মই আৰু নলবাৰীৰ মানুহ যিহেতু দেখাই দিলোঁ অলপ। দেখাবতো লাগিবই, আৰু লকডাউনত যাব কওক, হয় তেলৰ দাম 100 টকা। হাইয়া ভাগাৰে ধৰি গালে, কিহে বন্ধ না কি? তাকেতো ভিতৰে মানুহ আছে, কিন্তু এতিয়া আমাৰ যাব সাহস নাই, পইচাও আনা নাই। আজি সোমবাৰ লাগিলে পইচাও নাই ন দিয়ক। তো ৰাইজ আমি অলপ ভিতৰত দি যাব চেষ্টা কৰোঁ। মানুহ চানুহ নাই, কেইটামান আছে, কিবা শ্বুটিং চলি আছে ন, শ্বুটিং চলি আছে, গতিকে আমি অলপ ভিতৰত দি যাওঁ বলক। হা কিবা ক'ব এতিয়া কওক। ৰিজৰ্ট খান কি নাম ৰিজৰ্ট খানৰ? পাগলা দিয়া নামটো জানিছোঁ। পূজাত খালে গাছত এটা অটোগ্ৰাফ দি যাব নেকি? গাছত যোৱা ভিডিঅ'টো আছিল, এতিয়াও আহিছে আপুনি ইমান জোচ। বৰপেটাৰ পৰা এলা চলি নলবাৰী আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তাৰমানে অহা যোৱা কৰি থাকিব পাৰি। সেইকাৰণে মানে ভিডিঅ'ৰ কণ্টেনো নাই, দূৰকো যাব নোৱাৰি। সেইকাৰণে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম, কাৰণ আমি সোমাই আহিব পাইছোঁ, আমি চাকচেছ হৈছোঁ। দেখা ইস্ক মে পানী পানী हो गया मैं पानी पानी हो गई। আমি কিবা এটা দেখা পালোঁ, গ্ৰীণ হাউচ নাৰ্চাৰী থকা তাত পৰিৱেশ। সেইফালে আমাৰ চাংঘৰ আছে, মানে কহুৱা ৰিজৰ্ট আৰু এখন প্ৰায় একে, প্ৰায় মানে 100% নহয়, অলপ বেলেগ, মোটামুটি একে। কমিউনিটি নাৰ্চাৰী, নেম অফ দ্য ভেৰাইটি বাহাদুৰ নহয়, ভেৰাইটি আছে, আপুনি মাতিব পৰা নাই। ইয়াতে আপোনালোকক মই দেখাই আছোঁ, মই বেক কেমেৰা দি ভৰিটো দেখাই আছোঁ, ভালকৈ দেখাই দিওঁ হ'ব। যদি চাব মন আছে পষ্ট কৰ আৰু চাওঁ। ইয়াতেও আছে আপোনালোকৰ এটা ধুনীয়া চাংঘৰ,
এই দেখছি কি বঢ়িয়া এটা চিনাৰী হয় দিনকে উঠিব লাগে বৰ ভাগা দছি অলপ বহিল বঢ়িয়া ঘৰটো লৰে নেকি নে কলকলে লৈছি নামিব লাগে তো ৰাইজ একেদিন তাৰমানে মোৰ বৰ কষ্ট হৈছে একদিনেৰে একদিন ভিডিঅ' দিব লগা হৈছে বহুত কষ্ট মানে একদম ভয়ংকৰ কষ্ট আপোনালোকে লাইকো নকৰে কমেণ্টো নকৰে ছাবস্ক্ৰাইবো নকৰে শ্বেয়াৰো নকৰে লগ কৰি দিবহে যদি বেয়া নাপায় কষ্ট বহুত হৈছে ৰাতি ঘুমটি মাৰা নাই দিনত পুৱাই উঠি 7টা মানতে দিয়ক চাই থাকক কিবা ভাল লাগছি ন আহি পেলাই মানে কালি মে আহিলে আৰু ভাল লাগিল হয় হ'লেও বেয়া লগা নাই আহিব পাৰে ইয়াতে টিকেট চিকেটৰ ব্যৱস্থা নাই পাগলা দিয়াত আছে তাকো কৌহাৰ আছে পাগলা দিয়াত নাই নলবাৰী মানুহখিনি আহিব পাৰে একে অলপ সময় সদা খেতাব পাৰে আপোনাৰ ঘৰৰ মানুহৰ লগত দিয়ক তো ৰাইজ ভিডিঅ'টো আজি আৰু বেছি লম্বা নকৰোঁ এই পাগলা দিয়া ৰিজৰ্টৰ পৰাই আমি ভিডিঅ'টো শেষ কৰি দিলোঁ যদি ভাল লাগছি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু যোৱা ভিডিঅ'ত কদৰে এতিয়াতো কওক এইটো ছিজন নহয় দিয়ক একে খলি মাহ আহিব বহুত ভাল পাব আপোনালোকে আহি এতিয়া তাৰমানে অলপ পৰিৱেশটো লেতেৰা হৈছে দিয়ক বাই বাই গুড নাইট